নমস্কাৰ প্ৰথম প্ৰশ্নটো হৈছে অলকানন্দা গ্ৰন্থখনৰ সাহিত্যিক কোন আছিল অপশ্যন আছে নীলমণি ফুকন মহিম বৰা ভৱেন বৰুৱা নলিনী বালা দেৱী উত্তৰটো সকলোৱে কমেণ্টত জনাব দ্বিতীয় প্ৰশ্নটো হৈছে য়াৰুঙ্গিম গ্ৰন্থৰ সাহিত্যিকজনৰ নাম কি অপশ্যন আছে ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য নলিনী বালা দেৱী লক্ষ্মীনাথ ফুকন আৰু বেণুধৰ শৰ্মা উত্তৰ হ'ব ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ৩ নম্বৰ প্ৰশ্নটো হৈছে বনফুল গ্ৰন্থৰ সাহিত্যিক কোন অপশ্যন আছে নীলমণি ফুকন যতীন্দ্ৰনাথ দুৱৰা বেণুধৰ শৰ্মা নলিনী বালা দেৱী উত্তৰ হ'ব বনফুল গ্ৰন্থৰ সাহিত্যিক হৈছে যতীন্দ্ৰনাথ দুৱৰা এইটো কুৱেশ্যন প্ৰায় পৰীক্ষাসমূহত আহি থকা দেখা যায় ৪ নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ অসুখ গ্ৰন্থখনৰ সাহিত্যিকজনৰ নাম কি অপশ্যন আছে ভৱেন বৰুৱা নীলমণি ফুকন যোগেশ দাস আৰু বেণুধৰ শৰ্মা উত্তৰ হ'ব যোগেশ দাস পৃথিৱীৰ অসুখ গ্ৰন্থখনৰ সাহিত্যিকজনৰ নাম হৈছে যোগেশ দাস ৫ নম্বৰ প্ৰশ্নটো হৈছে মামৰে ধৰা তৰোৱাল গ্ৰন্থখনৰ সাহিত্যিকগৰাকীৰ নাম কি অপশ্যন আছে নীলমণি ফুকন ভৱেন বৰুৱা মামণি ৰয়ছম গোস্বামী আৰু নলিনী বালা দেৱী উত্তৰ হ'ব মামণি ৰয়ছম গোস্বামী ৬ নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়োঁ ৬ নম্বৰ প্ৰশ্নটো হৈছে কালিলৈ দিনটো আমাৰ হ'ব উক্ত গ্ৰন্থখনৰ সাহিত্যিকগৰাকীৰ নাম কি অপশ্যন আছে হীৰেন ভট্টাচাৰ্য সনন্ত তাঁতী শিলভদ্ৰ আৰু নীলমণি ফুকন উত্তৰ হ'ব সনন্ত তাঁতী ওপৰৰ গ্ৰন্থখনৰ সাহিত্যিক আছিল সনন্ত তাঁতী ৭ নম্বৰ প্ৰশ্নটো হৈছে বেংচতা নামৰ গ্ৰন্থখনৰ সাহিত্যিকগৰাকীৰ নাম কি অপশ্যন আছে সনন্ত তাঁতী অপূৰ্ব কুমাৰ শইকীয়া নলিনী বালা দেৱী বেণুধৰ শৰ্মা এইটো কুৱেশ্যনৰ আনচাৰ প্ৰায় সকলোৱে জানে বুলি আমি আশাবাদী উত্তৰ হৈছে অপূৰ্ব কুমাৰ শইকীয়া আহক এতিয়া আমি ৮ নম্বৰ প্ৰশ্নলৈ আগবাঢ়োঁ ৮ নম্বৰ প্ৰশ্নটো হৈছে এজাক মানুহ এখন অৰণ্য নামৰ গ্ৰন্থখনৰ সাহিত্যিকগৰাকীৰ নাম কি অপশ্যন আছে বেণুধৰ শৰ্মা মহিম বৰা নীলমণি ফুকন আৰু উমাকান্ত শৰ্মা উত্তৰ হ'ব উমাকান্ত শৰ্মা ৯ নম্বৰ প্ৰশ্নটো হৈছে মোৰ আৰু পৃথিৱীৰ নামৰ গ্ৰন্থখনৰ সাহিত্যিকগৰাকীৰ নাম কি অপশ্যন আছে যোগেশ দাস ভৱেন বৰুৱা নলিনী বালা দেৱী নৱকান্ত বৰুৱা উত্তৰ হ'ব নৱকান্ত বৰুৱাই মোৰ আৰু পৃথিৱী নামৰ গ্ৰন্থখন লিখিছিল ১০ নম্বৰ প্ৰশ্নটো হৈছে পিতা পুত্ৰ নামৰ গ্ৰন্থখনৰ সাহিত্যিকগৰাকীৰ নাম কি অপশ্যন আছে হোমেন বৰগোহাঞি নীলমণি ফুকন শিলভদ্ৰ আৰু মহিম বৰা পিতা পুত্ৰ নামৰ গ্ৰন্থখনৰ ওপৰত প্ৰায় প্ৰশ্ন অহা দেখা যায় ইয়াৰ উত্তৰ হ'ব হোমেন বৰগোহাঞিয়ে পিতা পুত্ৰ নামৰ গ্ৰন্থখনৰ সাহিত্যিক আছিল সকলোলৈকে ধন্যবাদ জনালোঁ ভিডিঅ'বোৰ শেষলৈকে চোৱাৰ বাবে আৰু সকলোৱে সঁহাৰি জনোৱাৰ বাবে অশেষ ধন্যবাদ